हेलो फ्रेंड्स वेलकम जनाइছো আমাৰ ইউটিউব চেনেললৈ আজি কথা পাতিম কেনেকৈ আপোনালোকৰ মোবাইলৰ পৰা অতিৰিক্ত পৰিমাণৰ এমবি কটা বন্ধ কৰিব যদি আপোনালোকৰ মোবাইলত আগতে 2 ঘণ্টা ইন্টাৰনেট চলাব পাৰিছিলে তেনেহলে আজিৰ পৰা 2 নহয় 4 নহয় 8 ঘণ্টাৰ ওপৰত আপুনি ইন্টাৰনেট চলাব পাৰিব ব্লগ ভিডিওটো আৰম্ভ কৰি আজি আপোনালোকৰ মাজত 5টা টিপস দেখাম এই টিপস কেইটা যদি আপুনি ফলো কৰে আপোনালোকৰ মোবাইলত বহুত পৰিমাণে এমবি সেভ কৰি থাকিব ব্লগ ভিডিওটো আৰম্ভ কৰো 1 নম্বৰ সেটিংস কৰাৰ কাৰণে আপোনাৰ যাব লাগিব আপোনাৰ মোবাইলৰ ইউটিউব এপটোত ইউটিউব যাৰ পিছত আপুনি ওপৰত দেখাব প্ৰোফাইল অপচন এয়া দেখা পাইছে ওপৰত প্ৰোফাইল অপচন এই প্ৰোফাইল অপচনত ক্লিক কৰিব প্ৰোফাইল অপচনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপোনাৰ সন্মুখত আপুনি ইয়াত দেখা পাইছে সেটিংস এই সেটিংস অপচনটোত ক্লিক কৰিব সেটিংস অপচনটোত ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে ডাটা সেভিং এয়া ডাটা সেভিং অপচনটো এই ডাটা সেভিং অপচনটোত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপোনাৰ ক্ষেত্ৰত এটো অফ থাকিব আপুনি অন কৰি দিব 2 নম্বৰ সেটিংসটো কৰাৰ কাৰণে আপোনাৰ যাব লাগিব আপোনাৰ মোবাইলৰ প্লে ষ্টৰ এপটো অন কৰি লব প্লে ষ্টৰ এপটো অন কৰাৰ পিছত আপুনি প্ৰোফাইলত ক্লিক কৰিব এই প্ৰোফাইল অপচনটো ওপৰত দেখা পাইছে এই প্ৰোফাইল অপচনটোত ক্লিক কৰাৰ পিছত আপুনি সেটিংসত ক্লিক কৰিব এই সেটিংস অপচনটোত ক্লিক কৰাৰ পিছত আপুনি নেটৱৰ্ক প্ৰভিশনছ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি অটো আপডেটছ এপ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ক্ষেত্ৰত ওভাৰ এনি নেটৱৰ্ক ইটো সিলেক্ট কৰা থাকিব পাৰে আপুনি ডন নট অটো আপডেট এপছ ইটো সিলেক্ট কৰি ডন কৰি দিব আৰু 3 নম্বৰ সেটিংসটো কৰাৰ কাৰণে আপুনি ফেসবুকখন ওপেন কৰিব ফেসবুকখন ওপেন কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপোনাৰ সন্মুখত আপুনি ইয়াত ওপৰত দেখা পাইছে 3 ডট তিনিটা লাইন আছে এই 3 ডটত ক্লিক কৰি দিব 3 ডটত ক্লিক কৰাৰ পিছত তলত আহি দেখাব সেটিংস প্রাইভেসি এই সেটিংস প্রাইভেসিত ক্লিক কৰি দিব সেটিংস প্রাইভেসিত ক্লিক কৰাৰ পিছত ইয়াত দেখাব সেটিংস এই সেটিংসত ক্লিক কৰিব সেটিংসত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপোনাৰ সন্মুখত আপুনি অলপ তলত আহিব তলত আহাৰ পিছত আপুনি এটা মিডিয়া অপচন দেখা পাব এই মিডিয়া অপচনটো ভালকৈ চাই লওক এই মিডিয়া অপচনটোত ক্লিক কৰি দিব যেতিয়া আপুনি মিডিয়া অপচনটোত ক্লিক কৰিব এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপোনাৰ ক্ষেত্ৰত ওপৰৰ অপচনটো সিলেক্ট কৰা থাকিব এটো অপচন সিলেক্ট কৰা থাকিব আপুনি তলৰ অপচনটো সিলেক্ট কৰি দিব আপুনি আৰু অটো নেভাৰ ভিডিও তলত দেখা পাইছে এটো সিলেক্ট কৰি দিব আৰু ইয়াত দেখা পাইছে ডাটা ইউজ আপ টু 40% লেছ বাই ৰেচিং ভিডিও কোৱালিটি আপোনাৰ ভিডিওৰ কোৱালিটি বেয়া হলে কিন্তু আপোনাৰ মোবাইলৰ পৰা 40% এমবি কাটি লৈ যায় এখন আপুনি এটো সিলেক্ট কৰি দিব 4 নম্বৰ সেটিংসটো কৰাৰ কাৰণে আপুনি মোবাইল সেটিংসত আহিব সেটিংসত আহাৰ পিছত মোবাইল নেটৱৰ্ক অপচনটোত ক্লিক কৰিব আপোনাৰ ক্ষেত্ৰত ডিউল সিম মোবাইল নেটৱৰ্কটো থাকিব পাৰে আপুনি এটোত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত যিকেইটা এপ শো কৰিব ইয়াত আপুনি যিবিলাক এপ কম ইউজ কৰে এইবিলাক এপ আপুনি অফ কৰি দিব অফ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস শো কৰি আপুনি অলপ তলত আহিব তলত আহাৰ পিছত আপুনি এটা অপচন দেখা পাব ইয়াত ডাটা সেভিং মোড এই অপচনটোত ক্লিক কৰিব এই অপচনটোত ক্লিক যদি আপোনাৰ মোবাইলত নাথাকে তেনেহলে আপুনি সাৰ্চ কৰিব এনেকুৱা এটা ইন্টাৰফেস শো কৰিব আপুনি ডাটা সেভিং মোডটো অন কৰি তলৰ উইথলেস এপ ইয়াত ক্লিক কৰি ইয়াত যিকেইটা এপ আছে অল এপ আপোনাৰ সন্মুখত শো কৰিব গুটেকেইটা এপছ অফ কৰি দিব এতিয়া আপোনাৰ গুটেকেইটা সেটিংস কমপ্লিট আপোনাৰ এতিয়াৰ পৰা আপুনি 8 ঘণ্টাতকৈ অধিক আপুনি ইন্টাৰনেট চলাব পাৰিব আপুনি গোটেই দিন ইন্টাৰনেট চলাব পাৰিব ভিডিওটো যদি ভাল লাগে তেনেহলে এটা লাইক দিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহি থাকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ